ধান কুটে, নেগুৰত ধৰিলে জাপ মাৰি উঠে। নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে GK কুৱেশ্যন। বলক তেন্তে দেৰি নকৰি আজি ভিডিঅ' আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'ৰ 1 নম্বৰ সাঁথৰটো হৈছে এজনী কলি গাই ঘাটে ঘাটে পানী খায়। নাইবা ৰজাৰ ঘৰৰ কলি গাই ঘাটে ঘাটে পানী খায়। বন্ধু-বান্ধৱীসকল, ইয়াৰ উত্তৰটো হৈছে বৰশী। 2 নম্বৰ সাঁথৰটো হৈছে এটা নিগনি 100 ধান কুটে, নেগুৰত ধৰিলে জাপ মাৰি উঠে। বন্ধু-বান্ধৱীসকল, ইয়াৰ উত্তৰটো হৈছে ঢেঁকী। 3 নম্বৰ সাঁথৰটো হৈছে এটা মাছৰ 2খন ফিছা, বুৰ মাৰিলেই সকলো মিছা। বন্ধু-বান্ধৱীসকল, ইয়াৰ উত্তৰটো হৈছে নাও। 4 নম্বৰ সাঁথৰটো হৈছে এঠেঙীয়া বগলী নিতৌ নাচে গধূলি। বন্ধু-বান্ধৱীসকল, ইয়াৰ উত্তৰটো হৈছে বিচনী। 5 নম্বৰ সাঁথৰটো হৈছে এডাল ইকৰা ঘন ঘন গাঁঠি, সাগৰতে পেলালে ময়ূৰ যেন পাখি। বন্ধু-বান্ধৱীসকল, ইয়াৰ উত্তৰটো হৈছে জাল।